নমস্কাৰ বন্ধুসকল, মোৰ নাম সুলেমান আলী আৰু আপোনালোকে চাই আছে সুলেমান কমেডি। আজি আমি বিশেষ দুজন ব্যক্তি লগ কৰাম বুলি ভাবিছো, আপোনালোকৰ লগত চিনাকি কৰাম বুলি ভাবিছো। আহকচোন দেৰি নকৰি তেওঁলোকৰ লগত চিনাকি হয়। আৰে ভাই, কি হ'ল? সুলেমান দা, কওকচোন কি হ'ল? তোমালোকক মই ইণ্টাৰভিউৰ কাৰণে মাতি আনি তোমালোকে এনেকে যে বহি আছা কিহৰ কাৰণে? আমি কেমেৰা লাগি আছে, গমেই পোৱা নাই। আমি গমেই নাপাওঁ দেখোন আপুনি কিহৰ কাৰণে গম পোৱা নাই? Hey guys, আপোনালোকে চাই আছে সুলেমান কমেডি। লগত আছো আমি হাং বয়জ। আমাক সুলেমান দা কিয় মাতিলে, কিয় ইণ্টাৰভিউ ল'ব মাতিলে আপোনালোকে জানো চাবলৈ ইচ্ছা নাই? আহক ভিডিঅ' আৰম্ভ কৰো। তোমালোকৰ পৰা প্ৰথমতে জানিব বিচাৰিম যে তোমালোকে ইউটিউবত কিয় আহিলা, এই কথাটো তোমালোকক। সমাজৰ সৰু সৰু ঘটনা লগতে সমাজত হোৱা বিভিন্ন ধৰণৰ সমস্যাসমূহ আমি আমাৰ অসমৰ ৰাইজৰ আগত আমি দেখুৱাবলৈ মানে চেষ্টা কৰিছোঁ। আমাৰ ইউটিউব চেনেলটো খোলাৰ উদ্দেশ্য সেইটো আছে। আৰু এইখিনিতে আমি এওঁৰ পৰা বিশেষকৈ এওঁৰ পৰা কথা এষাৰ জানিব বিচাৰিম যে এওঁৰ চুলিখিনি কটা কিহৰ কাৰণে কটা, এইটো কিবা এটা মানে আছে নেকি? ইয়াৰ আগত ৰহস্য কিবা এটা আছে নেকি? মানে ৰহস্য বুলিবলৈ ৰহস্য আছেই। ৰহস্য হৈছে দুটা। প্ৰথম ৰহস্যটো হৈছে মানে আপুনি ধৰি লওক আমাৰ মানে ডিপাৰ্টমেণ্টত মানে এজন মানে শিক্ষক আছিল। শিক্ষকজনে মানে মোক মানে 3বাৰকে মোক মানে ডিপাৰ্টমেণ্টৰ পৰা মোক মানে উলিয়াই দিছিলে। সেইকাৰণে মানে মই চুলিটো মানে এবাৰ ভাবিলো ছাৰক দেখুৱাই মই মানে টকলাকে কাটি পেলাম। ছাৰে মোক 5 জানুৱাৰী সুধিছে, সুধি পিনি কৈছে তুমি চুলি কিয় কাটিলা? মই বোলো ঘৰত কোনোবা আইতা মৰিলে বুলি ক'লো। আৰু 2 নম্বৰ কথাটো হৈছে ইউটিউবৰ আমাৰ এটা নতুন আমাৰ হাং বয়ছৰ এটা নতুন ভিডিঅ' আহি আছে। আমি পৰিকল্পনা কৰি আছিলো আমাৰ শিৱাজী ইজ দ্য বেষ্ট। এই ভিডিঅ'টো ইতিমধ্যে আমাৰ লুকিষ্টেও কৰিছে আমাৰ লগত অভিনয় আৰু আছামিজ চেণ্টও কৰিছে। সেইকাৰণে আমি চুলিটো মানে মই কটাই দিলো। ঠিক আছে, আৰু এওঁলোকৰ পৰা আৰু আমি কিছু নজনা কথা আমি জানিবলৈ চেষ্টা কৰিম। তেন্তে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি যাতে সম্পূৰ্ণকে চাই তাকে অনুৰোধ ৰাখিছো। এইখিনিতে আমি এওঁৰ পৰা কথা এষাৰ জানিব বিচাৰিম যে এওঁৰ জীৱনত ঘটা যিকোনো এটা ভাল মুহূৰ্তৰ এটা মানে যিকোনো মনত থকা এটা সময়। হয়, মানে মোৰ জীৱনত ভাল লগা পদ্ধতি মানে কি এনেকুৱা হয়, আমি বিবেক দাস আৰু মই যিটো আমাৰ হাং বয়জৰ যিটো চেনেল আছিলে ন, সেই চেনেলত এটা ভিডিঅ' বনাইছিলো আইফোনৰ বাবে মানে আমাৰ যিটো মানে ভিডিঅ' ন, আইফোনৰ বাবে ঘৰ ভাঙিলে ষ্টুডেণ্টে। তাত মানে ভিডিঅ' এনেকুৱা কাহিনী হ'ল, আমাৰ যি বিবেক দাস আছে ন, বিবেক দাসে মানে মাক বাপেক পুতেক দুটাও শ্বুটিং গৈছিলে। তাত মানে মাক ওলাওঁতে মানে যিটো মেখেলা চাদৰ পিন্ধিছে ন, আমাৰ ঘৰত মানুহ আছিলে শ্বুটিং কৰি থাকোঁতে। মেখেলা চাদৰ পিন্ধি থাকোঁতে আমাৰ হঠাৎ আমাৰ ভাইটি স্কুলৰ পৰা আহি গ'ল। স্কুলৰ পৰা আহি মানে ইয়াক দেখি গ'ল, ঘপকে দেখি গ'ল পেলাই মই কৈছে আমাৰ দাদাই বিয়া পাতি আনিব। বিয়া পাতি পিনি ইয়াক দেখি গ'ল ন, বিয়া পাতি পিনি আমাৰ ছোৱালী লৈ আহিলে ঘৰলে। মই ক'লো ইণ্টাৰেষ্টিং মমেণ্ট মানে এইটো এটা মানে ইউটিউব জগতত আহি মনত থকা আৰু এটা এওঁলোকৰ চেনেলত আৰু এটা ভাল কাম কৰিছে। সেই ভাল কামটো কি আমি এতিয়া এওঁলোকৰ পৰা সুধিম। এইখিনিতে এওঁলোকৰ পৰা এটা মানে ডাঙৰ কাম কৰিছে তোমালোকৰ চেনেলটোৱে। তোমালোকৰ চেনেলটোৱে এইটো ডাঙৰ কাম কৰিছে যে তোমালোকৰ যোনটো এটা ভিডিঅ' দিছিলে, ৰাস্তাৰ ওপৰত এটা ভিডিঅ' দিছিলে, সেই ভিডিঅ'টো তোমাৰ নিউজ চেনেলত দি দিলে ন। সেই ভিডিঅ'টোৰ পৰা তোমালোকে মানে কি অনুভৱ কৰিছা? ইউটিউবৰ জগতত আহি কিবা এটা মানে উন্নতি কৰিব পাৰিছা নে? কেনেকুৱা তোমালোকৰ মনোভাৱটো কেনেকুৱা? তোমাৰ ভিডিঅ' এটা চাই যে নিউজ চেনেল তোমালোকৰ গাঁৱত আহিলে, তেনেকুৱা তোমালোকৰ মনোভাৱটো কেনেকুৱা সেইটো জানিব বিচাৰিছো। মানে আমাৰ ইউটিউবৰ মানে যিটো মানে এটা ভিডিঅ' আছিলে ৰাস্তা বুলি ভিডিঅ'টো, সেই ভিডিঅ'টো স্ক্ৰিপ্ট আছিলে আছামিজ চেণ্টৰ আৰু অলপ মানে মোৰো আছিলে। ৰাস্তাটো যেতিয়া আমি নাঙল জলি লৈ পিনি যেতিয়া আমি ৰাস্তাৰ মাজত যেতিয়া আমি অভিনয় কৰিবলৈ গৈছোঁ, তেতিয়া গাঁৱৰ গোটেই ডাঙৰ মানুহ আহি পিনি এই ভিডিঅ'টোৰ কাৰণে আহি পিনি উপস্থিত হৈছিলেহি। তাৰপিছত সেই ভিডিঅ'টো আমি যেতিয়া আমি ইউটিউবৰ চেনেলত আমাৰ দিলোঁ, ইয়াৰ পিছত আমাৰ চেনেলৰ পৰা কোনোবাই ভাল লাগি ভিডিঅ'টো ডাউনলোড কৰি ফেচবুকত এৰি দিলে। ফেচবুকত এৰি দিয়াৰ পিছত সেইটো ইমানেই পাব্লিচিটি হ'ল, 7K লখিমপুৰ মিৰৰ বুলি এটা মানে পেজ আছে, পেজটোৱে মানে আৰু লখিমপুৰ দাপোন বুলি এটা আছে। তেতিয়া একেই সিহঁতে মানে যেতিয়া ভিডিঅ' দি দিলে 7K শ্বেয়াৰ হ'ল। তাৰ ফলত আমাৰ দুটা নিউজ চেনেল আহি আমাৰ গাঁৱত আহিলে। সেই দুটা এনেকৈ আছিলে আহি পিনি মানে গাঁৱৰ মানে ব্যক্তিসকলে মানে সেইটোৰ ওপৰত মানে বক্তব্য প্ৰদান কৰিলে। তাৰ ফলত মানে বিষয়ববীয়াসকলেও ওপৰৰ বিষয়ববীয়াসকলে আমি জানিলে যে ৰাস্তাটো গাঁৱৰ ৰাস্তাত এনেকুৱা এটা মানে আছে। সেইকাৰণে আমাৰ পাঁচ মতে নিউজটো দিয়াৰ পিছতে আমাৰ মানে আমাৰ ৰাস্তাটো গাঁৱৰ ৰাস্তাটো মানে ভাল কৰিবলৈ মানে বিষয়ববীয়াসকল আহিলে। আমাৰ এটাই ভাল লাগিলে, আমাৰ চেনেলৰ প্ৰথম আমাৰ সেইটো উদ্দেশ্য আছিলে ৰাইজৰ মাজত এটা নতুন বাৰ্তা দিয়া, যাতে সেই আমাৰ বাৰ্তাটোৰ চৰকাৰে শুনিলে সেই অনুভৱটো মানে
বহুত ভাল লাগিলে মানে আমাৰ যে সাৰ্থক হ'ল যে আমি সেই বোকা মাটিত আমি ইমান লেতেৰা মেতেৰাকে হৈ ইমান লাজ চৰম কাটি কৰি আমি ভিডিঅ'টো বনাইছিলো কিন্তু আমি সফলতা মানে অলপ হ'লেও মানে আমি ফল পালো ভাল লাগিলে এইখিনিতে তোমালোকৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে তোমালোকৰ চেনেলটোত কেনেকুৱা ধৰণৰ ভিডিঅ' পাব ৰাইজে যদি চাই তোমালোকৰ চেনেলটোত কেনেকুৱা ধৰণৰ ভিডিঅ' পাব সেই কথাটো ৰাইজক জনাই দিলে হয়তো ৰাইজে অলপ ভাল পাব আমাৰ চেনেলৰ এটা অকল যে আমাৰ ফানি ভিডিঅ' পাব সেই বুলিয়ে নহয় মানে আমাৰ চেনেলত মানে বিভিন্ন ধৰণৰ জ্ঞানমূলক আছে আমাৰ এন্টাৰটেইনমেন্ট 1 নম্বৰত আছে 2 নম্বৰত আছে আমাৰ শৰ্ট ফিল্ম আছে কিছুমান দুই এটা সৰু সৰু ব্লগো পাব মানে আমাৰ চেনেলত আৰু এডুকেশ্যনো আছে আমাৰ বিভিন্ন ধৰণৰ মানে আমাৰ মানে কেটেগৰী আমি ভিডিঅ' বনাও আৰু আমাৰ এটা নতুন ভিডিঅ' আহি আছিলে মানে পক পক বুলি এটা ভিডিঅ' সেই ভিডিঅ'টোৰ বাবে আমি বহুতো লজ্জাজনক পাইছো মানে পক পক শব্দটোতো বেয়াও নহয় আপুনিও চাগে চাইছে ভিডিঅ'টো মানে কিছুমান তাৰ নিগেটিভ পইণ্টো আছে কিন্তু পজিটিভ পইণ্টো আছে পক পক শব্দটো পক মানে নেক্সট বুজাই দিয়া তুমি পক পক মানে আমাৰ লুডু খেলৰ ওপৰত এটা আমি আমাৰ গাঁৱত মানে লুডুৰ মানে যিটো মানে প্ৰভাৱ চলিছিলে সেই লুডুৰ মানে গুটিটো যেতিয়া টিপি দিয়া তেতিয়া কিটিকিটিকে শব্দ হয় তেতিয়া মানে আমি পক পক বুলি কওঁ মানে আমি এইখিনিতে মানে আৰু এষাৰ কথা ৰাইজক ক'ব বিচাৰিম যে অহা 10 তাৰিখে নৰ্থ লখিমপুৰ এখন গ্ৰেণ্ড মিটআপ আছে নহয় জানো নৰ্থ লখিমপুৰ হিচাপে ইতিমধ্যে প্ৰমো দিছে মাধুৰ্য দিছে আৰু মোৰ চেনেলতো পাব লাষ্টৰ পিনে পাব মই অকমান দি দিম কাটি আৰু যদি আপোনালোকে তাত আহিব বিচাৰে প্লিজ মোক এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনালেও হ'ব বা মই হোৱাটছএপ নাম্বাৰটো দি দিম সেই নাম্বাৰটোত আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব আপোনালোকে আহক আমি বিচাৰো আমাক ক্ৰিয়েটৰ লাগে সকলোৱে আহি যাতে আমাৰ ফালৰ পৰা আপোনালোকক মানে এটা আহ্বান আপোনালোকে আহক আমি যিমানখিনি পাৰো ন আমি যিমানখিনি পাৰো আমি এই লখিমপুৰত আহিলে হেল্প কৰিবলৈ আমি আছো কাৰণ আপোনালোকে হয়তো বহুত দূৰৰ পৰা আহিব চিনি নাপাব জেগাবিলাক আমি আছো আমাক কল কৰিব আমি যিমানখিনি পাৰো আপ্ৰাণ চেষ্টা কৰিবলৈ আমি আপোনালোকক মানে সহায় কৰিবলৈ আমি চেষ্টা কৰিম এইখিনিতে তোমালোকৰ পৰা আমি চব কথা গম পালো প্ৰায় মানে কথাবিলাক আৰু এষাৰ কথা জানিব বিচাৰিম তোমালোকৰ জিএফ আছেনে নাই আৰু তোমাৰ এওঁ জিএফ আছে কিন্তু এওঁৰ লগত লাইন চাইন নেমাৰিব দেই কোনোবা যদি ছোৱালীয়ে চাই আছে লাইন চাইন নেমাৰিব এওঁৰ লগত আৰু নাই চুলি খুৱাই দিলে ছোৱালীৰ কাৰণে নাই নেমাৰিব দেই মোৰ লগত মাৰিব মই বিয়া পতা হয় তাকো মোৰ ওপৰতে মাৰিব দেই ইমাকনি লৰালা আছে ইমাকনি একদম পুৰা ধুনীয়া কিউট নাই মোৰ লগত মাৰিব মই বিয়া চিয়া পতা নাই এনেই ধেমালি কৰিছে মোক লাগে জানো বিয়া পতাবলৈ আপোনালোকে নিজে বিবেচনা কৰিব দেই বিয়া পতা মানুহ দেই আৰু পাতিব পাৰে টকা কৰি দিছো মই আৰু এইখিনিতে তোমালোকৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম যে এওঁলোকৰ চেনেলত মানে এনেকুৱা আছে নেকি যে যোনটো মানে ডাইলগ সদায় মনলৈ আহি থাকে বা ভাল লাগে সেই ডাইলগটো যিকোনো এজনৰ পৰা শুনিব বিচাৰে মানে মোৰ প্ৰত্যেকটো ডাইলগে ভাল লাগে এটা ডাইলগ মই কৈ দিব বিচাৰিছো এই নতুন ভিডিঅ' ৰিলিজ দিম সেইটো তাৰ এটা ভিডিঅ' টানা hey sara khar contact mure Shivaji is the big part 2 মজা লাগিছে আপোনালোকে চাব লিংকটো মই ডেসক্ৰিপচনত দি দিম এওঁলোকৰ চেনেলত মোক যেনেকে আপোনালোকে সাপোৰ্ট কৰিছে প্লিজ এওঁলোককো সাপোৰ্ট কৰক কাৰণ কি অসমৰ মানুহে অসমৰ যিখিনি ক্ৰিয়েটৰ আছে সেইখিনি সদায় সাপোৰ্ট কৰিবলৈ তাৰপিছত বাহিৰৰ চাওক আপোনালোকে চাব মানা কৰা নাই ন বাহিৰখিনি বেছি আমাতকো মানে ডেভেলপ ভাল ভিডিঅ' দিয়ে কিন্তু পদুম বুকাতে খুলে হয় তাকো মানে কি আমাৰ অসমৰ মানুহখিনি আগত বেছি সাপোৰ্ট কৰিলে আমাৰ মতে ভাল হয় আপোনালোক প্লিজ এওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ভিডিঅ'বিলাক ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব নহয় জানো আৰু নহবা আজিলৈ তোমালোকক আকৌ আমি লগ পাম আৰু এটা কথা কৈ থৈছো দেই এই দাদা যে সুলেমান কমিটি দাদা অকমানি পলিতে আছে নাই আছে ইমানি পলিতে আছে মোৰ লগত লাইন আহিব দেই কৃষ্ণ জয় আই অসম জয় লখিমপুৰ থেংক ইউ নমস্কাৰ